নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলে ভালে আছে সেইদিনা মই শৰ্ট ভিডিও এটা সুধিছিলো যে মই দীঘল ভিডিওটি আনিব বিচাৰিছো কিহৰ ওপৰত আনিলে ভাল হ'ব তেতিয়া আপোনালোকে কৈছিল যে দিনটো কি কৰো তেনেকুৱা ভিডিও বনালে ভাল লাগিব বুলি কিন্তু মই যেহেতু ঘৰত নাছিলো অকমান আগেহে আহি পাইছো সেই কাৰণে ভাবিলো যে গধূলি কি কৰো সেইটো আপোনালোকৰ লগত শেয়াৰ কৰো তো এতিয়াতো মোৰ পিছপিনে ব্যাকগ্ৰাউণ্ড দেখি গম পাইছে মই শুই আছিলো আৰু মই কৰবাত যাও বা না যাও দিনটোত মানে শুৱে মই সেইখিনি সময় তো এইখন আৰু এতিয়া মই ঠিক কৰা নাই যেহেতু ৰাতি শুবই লাগিব তাৰ পাছত এতিয়া মই মানে মুখ হাত ধুই আহিলো এতিয়া মই অকমান ক্ৰীম লগাও মুখত এইটো ডাৰ্মাৰ ময়শ্চাৰাইজাৰ হয় আপোনালোকে সুধিছিল যে মই মুখত কি ক্ৰীম ইউজ কৰো বলে মোৰ মুখখন অকমান গ্লোইং হৈ থাকে কিন্তু সঁচা কথা কও দেই মোৰ মুখখন ইমান ভাল নহয় কেমেৰাত যিমান ভাল দেখি মানে আগতে মোৰ ক্লাস 9 to 12 বহুত বেছি পিম্পলস আছিল তো তাৰ কিছু কিছু সৰু সৰু দাগ বহুত বেছি নাই আগতে বহুত বেছি গল আৰু কিয় কেনেকে গল মই বাৰু কম আপোনালোকক দেই কমেন্ট কৰি জনাব যদি জনাব লাগে তাৰপিছত এতিয়া ইয়াত অকমান মুখত ক্ৰীম খহিলো আৰু যদি হসাকে ইমান গ্লো কৰি থাকিলে হেতেন তেতিয়াতো কথাই নাছিলে বহুত ভাল হলেতেন তথাপিও এতিয়া ট্ৰাই কৰি আছো অকমান যত্ন লবলে আৰু আজি মই অকমান তেল লগাম যেহেতু ধুলি বহুত পৰিলে চুলিখিনি আৰু মই তেলটো লগাবলৈ যত্ন কৰোৱে প্ৰায় নাৰিকলৰ তেল মাই যে বনাইছিলে এটি শৰ্ট ভিডিওত আপোনালোকক দেখাইছিলো ইমান কোন হেক কৰিলো আৰু এতিয়া এইখিনি লগাম অকমান গোট খাই গৈছে নাৰিকলৰ তেল প্লাষ্টিকৰ বটলত থোৱাৰ কাৰণে এইটো মানে জুইত হেক দিব নোৱাৰো হেনেকে লগাও আৰু বহুত বেছি গোট খাই গলে তো কিবা এটি বেলেগ মানে বটলত ভৰাব লাগিব এতিয়া এইখিনি লগাই লো দে আৰু আপোনালোকৰ মাজৰে কোনোবাখিনি সুধি থাকে যে মই লেফট হ্যান্ড ইউজ কৰো নেকি বা লেফট হ্যান্ডেৰে খাও নেকি কিন্তু তেনেকুৱা নহয় কেমেৰাত লেফট দেখি মোৰ তেনেকে কিয় তেনেকুৱা হৈছে কিবা সেটিংছতে ভুল হৈ আছে নেকি নাজানো কিন্তু মানে মই সব ৰাইটিয়ে হয় মই ৰাইট হ্যান্ডেৰে ইউজ কৰো কিন্তু মানে এনেকুৱা কিয় কিছুমান কমেন্ট দিব নালাগে যে লেফট হ্যান্ডেৰে ইউজ কৰিলে বহুত বেছি বেয়া হৈ যায় কিছুমানৰ কাৰণে লেফট হ্যান্ডখনে ৰাইট হ্যান্ডৰ নিচিনা সেই কাৰণে তেওঁলোকে সেইখনতে পাৱাৰ ফিল কৰে আৰু কোনো হাতৰ কোনো ধৰা বন্ধা নাথাকিব নালাগে জুনে জুনখনত কমফৰ্ট ফিল কৰে সেইখনে ইউজ কৰিব আৰু এইখিনি ইয়াত তলৰখিনিটো লগাব বহুত বেছি এইটো জিডল দুডাল দুডাল চুলি উলাই যায় আমি ফাটি যোৱা বুলি কও এইখিনিত লগালে ভাল চুলিখিনি তেতিয়া মানে সেই জিটো নিৰখ চুলিখিনি অকমান ভাল হয় মোৰ চুলিখিনি বহুত বেছি পাতল কিন্তু কেমেৰাত কিয় জানো বহুত ডাট দেখি নাজানো কেমেৰাত সবে ভাল দেখি কিন্তু আচলতে ইমানো ভাল নহয় একো বস্তু কাইলে হয়তো জবা ফুল লগাব পাৰো এই কাৰণে এতিয়া বেছি অইল নলগাও আৰু গধূলি চুলি তেলখিনি লগোৱাৰ পাছত মোৰ মানে লুচি খাব মন গল যেহেতু বহুত দূৰৰ পৰা ট্ৰেভেল কৰি আহিছিলো দুপৰীয়াও একো খোৱা নাছিলো সেই কাৰণে মাক কলো যে লুচিয়ে লৈ আহুবলে যেহেতু আমাৰ দোকানতে বনাই ডাঙৰ বৌ আৰু ডাঙৰ দাদাই সেই কাৰণে দোকানত লুচি আৰু সবজিখিনি আনিব গলো আৰু মই দুদিন শৰ্ট ভিডিও দিয়া নাছিলো আপোনালোকক জনাও যে মই ঘৰত নাছিলো সেই কাৰণে দিয়া নাছিলো আজি আহি পাই মই ভাবিলো যে দীঘল ভিডিওটি দি দিও গধূলি সময়খিনি আপোনালোকক কেনেকে কটা সেইখিনি শেয়াৰ কৰো আৰু এইখিনি লুচি সবজি আনি ঘৰত খাবলে লাগি গলো আৰু এটা কথা যে বিএডৰ ওপৰত আপোনালোকে বহুত কোৱেশ্চন কৰি আছে যে মই বিএডৰ ওপৰত একো আপডেট কিয় দিয়া নাই বা মই কলেজত যোৱা নাই নেকি বা ইন্টাৰ্নশিপ কৰা নাই নেকি তাৰ ওপৰত মই এটি হুকিয়াকে ভিডিও আনিম কেৱল বিএডৰ ওপৰতে উত্তৰখিনি দিম এইটো ভিডিওত বিএডৰ উত্তৰ দি থাকিলে চাইও ভাল নালাগিব আৰু মই বহলে বস্তুখিনি ক'বও নোৱাৰিম আৰু লুচি সবজিখিনি খাই উঠাৰ পাছত এখন কিতাপ ললো হাতত কেৱল এন্টাৰটেইনমেন্টৰ কাৰণে দেই মানে মগজু খটাবলগীয়া মোৰ একোৱে পঢ়িব মন নাছিলে সেই কাৰণে ৰঞ্জু হাজৰিকাৰ কিতাপতকে আৰু বেষ্ট কিবা অপচন থাকিব পাৰে নে আপোনালোকে জানে ৰঞ্জু হাজৰিকাৰ কিমান বেছি ৰিলেক্সিং হয় মানে একো মগজু খটাব লগা নহয় কেৱল এখন সিনেমা চোৱাৰ নিচিনা মানেকে চাই থাকিলে হ'ল বা পঢ়ি থাকিলে হ'ল পিছে গধূলি মই ব্লগটো কন্টিনিউ কৰিব নোৱাৰিলো বিশেষ এবিধ কাম আহি পোৱাৰ কাৰণে সেই কাৰণে ভাবিলো যে ৰাতিপুৱাৰ সময়খিনি অকমান আপোনালোকৰ লগত শেয়াৰ কৰি দিম ইয়া আলু আৰু ব্ৰকলি কাটি থৈ গৈছিলো ভতিজাকিটাক স্কুলত থবলৈ যোৱাৰ আগতে যাতে কামটো অকমান আগুৱাই থাকে আহি কিনে যাতে খাবলে লাগিব পাৰো মানে খোৱাটোতো মেইন আৰু এই কাৰণে ভতিজাকিটাক থৈ অহাৰ আগতে এইখিনি কাটি থৈ গলো যাতে মাই মই দেৰি হলেও মাইকে এইখিনি বহাই দিব পাৰে কেৰাহিত কিন্তু মই আহিয়ে পালো সোনকালে আহি পালো সেই কাৰণে মাক অকমান সহায় কৰি দিলো আৰু মাই লুচিখিনি বনাব লাগিলে আৰু বৌ লুচিখিনি পুৰি দিলে মাই বেলি দিলে এনেকে মানে গোটেই গিটাই কামত সহায় কৰি দিলে কামটো এনেও আগবাঢ়ে সোনকালে আৰু আজি মই আপোনালোকক কম যে মই চুলিত জবা ফুলৰ লগত কি লগাও
আপোনালোকে সুধিয়ে থাকে যে মই জবা ফুলৰ উপৰি কিবা কিবি লগাওঁ নেকি, সেইকাৰণে আজি ভাবিছোঁ যে মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। বাকী কিবা দেখাও বা নেদেখাও সেইটো আজি আপোনালোকক দেখামেই। তাৰ আগতে এইখিনি খোৱা লোৱাটো কৰি ল'লোঁ, মানে যিহেতু আমি ভাত নাখাওঁ ৰাতিপুৱা, বাকী গোটেইকেইটাই ভাতেই খায়, কিন্তু আমি বেছিভাগ লুচি বা চিংৰা মানে গোটেই যিমানখিনি আৰু এচিডিটিত আহে গোটেইখিনি আমি খাওঁ আৰু এয়া নয়নতৰা ফুল মাই ছিঙি যে আছিলে এইখিনি চুলিত লগাবৰ কাৰণে ছিঙি আছিলে। লগত আছিলে জবা ফুলৰ পাত আৰু পিঁয়াজো দি দিছিল, যে ভিডিঅ'টোত নুঠিল চাগে, পিঁয়াজো দিছিলে। আৰু কিবা মানে এটা কথা আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ যে মোৰ চুলিৰ কিবা হওক বা নহয় ইমান বেছি ক'লা হৈছে, মানে আপোনালোকে এই ভিডিঅ'টোতো চাগে দেখিছে চাগে মোৰ চুলিখিনি বহুত বেছি ক'লা হয়। আৰু এইখিনি জবা ফুল আৰু পিঁয়াজে কৰিছে দেই, বেলেগ মই একো কেমিকেল তেনেকুৱা একো ইউজ কৰা নাই, কালাৰ চালাৰ। এইখিনি মানে যি বস্তু দিছোঁ মানে নেচাৰেল বস্তু দিছোঁ, আৰু নেচাৰেলি এইখিনি ক'লা হৈছে আৰু চুলি সৰাও বহুত বেছি কমিছে। পিছে আজিৰ ভিডিঅ'টো আছিল ইমানখিনি, আৰু নেক্সট ভিডিঅ' আনিম দেই জল্দি।